মানে গাইজ এতিয়া বাৰীত আহিলোঁ ছেকেণ্ড টাইম অকণমান আমাৰ এই চব্জিখিনিত মানে অলপ দৰৱ চৰব স্প্ৰে কৰি দিওঁ বুলি আৰু ভেঁকু অকণমান লাগিছে জলকীয়া চলকীয়াখনত আৰু এইফালে বিন এতিয়া বিনো লাগিছে এইখিনি সৰু সৰু হৈছে এইখিনি বিন লাগিছে আৰু সপ্তাহ 10 দিনৰ ভিতৰত আৰু আমি লাহেকৈ বিনৰ পইচা ল'ব পৰা হ'ব আৰু এইফালে বিন লগাই থৈছোঁ এনেকৈ এইফালে আগত আছে জলকীয়া এইফালে এইখিনি বেঙেনাখিনি আপোনালোকক দেখাইছিলোঁ আৰু বিনো এইখিনি দেখা থকা হয় কিন্তু এতিয়া লাগিছে বিন আৰু সপ্তাহ 10 দিনৰ ভিতৰত আমি ধুনীয়াকৈ ছিঙি মেলি বিকিব পাৰিম আৰু লাহেকৈ বিনৰ পইচা ল'ব পাৰিম আৰু এইফালে জলকীয়াত এতিয়া স্প্ৰে মাৰিব দি আছোঁ পোৱালিটো ইমান স্পীড নহয় ঐ আমি এতিয়া জলকীয়া বনত মানে দৰৱ মাৰি আছোঁ এইফালে পোৱালিটোক মাৰিব দিছোঁ এতিয়া মই অকণমান সাৰ চাৰ দিম আৰু এইখিনি আমাৰ জলকীয়া দেখিছে নহয় নাৰিকল জলকীয়া হয় আৰু এনেকৈ ইয়াত জলকীয়া লগোৱা আছিলে আপোনালোকক এইখিনি হাল বোৱা দেখাইছিলোঁ মাজৰ পাতিবোৰ আৰু এইখিনি এতিয়া অকণমান আপডাল কৰি থাকিবলগীয়া আছে চোৱা চিতা আৰু পোকৰ দৰৱ সাৰ স্প্ৰে মাৰি থকা হৈছে আপুনি দেখিছে নহয় হয় আগলৈও আছে বাৰু তাত ৰঙালাও জাতিলাও অকণ লগাই থৈ দিয়া আছে সাৰটো মাৰিব লাগিব এইফালে ইয়াতে ট্ৰেক্টৰ এনেকৈ ফিটিং কৰি থৈ দিয়া আছে আমাৰ পানী দিছিলোঁ এখন বাৰী দি শেষ হ'ল আৰু বৰষুণ দি দিয়া দেখি নিদিলোঁ ইয়াতে এনেকৈ ফিটিং কৰাবলৈ ভাগে আছে মানে আকৌ দিবই লাগিব পানী সেইখিনি একেবাৰে নিজৰ জেগাটো বহাই থৈছোঁ পানী দিবলগীয়া হ'লে আকৌ ধুমা দিব লাগিব এইয়া গাইজ আপোনালোকে দেখিছে নাই এতিয়া আমি জলকীয়া বাৰীত আছোঁ এইখিনি জলকীয়া পুলিখিনি অকণমান আমি সাৰ জাবৰ দি আছোঁ এতিয়া দৰৱ চব ইউজ কৰি আছোঁ আৰু এইফালে দেখিছেনে আপোনালোকে জলকীয়া বেমাৰ এই বেমাৰটো লাগিলে একদম মানে এৰাবলৈ বহুত বেছি দিগদাৰ বুলি ক'ব লাগিব এতিয়া পাত কোচকৈ আৰু এইটো বস্তু লগাৰ লগে লগে আৰু যিমান দৰৱ মাৰিলেও পটককৈ নেৰে মানে সেইকাৰণে অকণমান চোৱা চিতা কৰি থাকিবলগীয়া হয় আমাৰ 2 এজোপা তেনেকুৱাকৈ লাগিছে এইবোৰ লাগিছিলে অকণমান এৰিছে এতিয়া দেখিছেনে আপোনালোকে ভনাত এই পাত ভনাত কোচ খাই যোৱা বেমাৰটো এইটো কিবা এটা পোকে চুহি হয়নে না কিবা বেলেগ আমি ইমান হেৰি নহয় বাৰু কিন্তু আমি এইটো বেমাৰ বুলি ভাবি থাকোঁ এইটো সম্ভৱ বেমাৰ হ'ব নালাগে এইটো পোকে চুহি মানে পাতটো অলপ কোচখোৱা টাইপ কৰি দিয়ে আৰু সেইটো লাগিলে বোলে ইমান সহজতে নেৰে সেইকাৰণে খুব চোৱা চিতা কৰিবলগীয়া হয় এইবোৰ নাত অলপ ইয়াত দেখিছেনে পাইছে হ'ল এইবোৰ একদম পাতটো কোচ খাই যায় এই কেমেৰাত ইমান ধৰিব নোৱাৰে আপোনালোকে কিন্তু এনেকৈ চালেহে গম পোৱা হ'ব এই জলকীয়া জোপা লাগিছে খুব মাইক্ৰ' জলকীয়াত বীজ জলকীয়াত মানে চব জলকীয়াতে এইটো বস্তু লাগে আৰু নলগা আগতে যদি মেডিচিন চেডিচিন ইউজ কৰি থকা নহয় বা চোৱা চিতা কৰি থকা নহয় গোটেই গছবোৰে লাগি যাব আৰু গোটেই গছবোৰৰ লগাৰ লগে লগে একদম জলকীয়া নেলাগিব মানে জলকীয়া লাগিব সুবিধাই নাপায় চব কোচ খাই গছবোৰ ৰঙা পৰিব যায় আৰু এইবোৰ নাত আমাৰ এতিয়া জলকীয়া লাগিছে এইবোৰ মানুহে দেখিছেনে এইবোৰ দুটা এটাকৈ ক'ৰবাত কৰি লাগিছে চব গছত নহয় ক'ৰবাত কৰি মাজে লগাও নাই বাৰু বাকী যিবোৰ লাগিছে ওখ গছবোৰত লাগিছে গছ এনেকৈ সমান নহয় ওখৰ চাপৰ হৈ আছে এইকেইদিন আমি পানী চানী বুঢ়াই একদম পূৰা মাটি জেক কৰি থৈছোঁ জলকীয়াখিনিত সেই বেমাৰটো অলপ 2 এজোপাকৈ পাইছে সেইকাৰণে অকণমান এতিয়া চোৱা চিতা কাম কৰি থাকিবলগীয়া হৈছে জলকীয়াত খুব এইটো বেমাৰ বেয়া বুলি ক'ব লাগিব আৰু গছজোপা কোচ খাই যোৱা কোচ খাই গ'লে মেলি সেইজোপা জলকীয়া গছত আকৌ মানে জলকীয়া নালাগে সেই গছজোপা সেনেকুৱা ষ্টাইল হৈ যাব আপোনালোকক যোৱা বছৰ মই দেখাইছিলোঁ মোৰ এনেকুৱা বাকী পুৰণি যোৱা বছৰ গছবোৰত সেনেকুৱা লাগিছিল ইমান মেডিচিন মাৰিও এৰাব নোৱাৰিলোঁ এবাৰ কৰিছোঁ এতিয়া সেইটো বেমাৰ 2 এজোপাকৈ লাগিছে অকণমান চিন্তা হয় সেইটো বেমাৰ যদি লাগি যায় এৰাবলৈ ইমান সহজতে খুব বেছি মানে কষ্ট কৰিব লাগিব সেইটো লগাৰ লগে লগে বেমাৰটো মানে জলকীয়া ছিঙিব নোৱাৰি বিকিব নোৱাৰি এনেকুৱা জলকীয়াকেইটা বহুত এৰা বেকা এনেকুৱা ভাল নহয় মানে লাগিলেও খুব কম প্ৰডাকশ্যন আহিব সেইকাৰণে জলকীয়া খেতিটো কৰিবলৈ অকণমান চিন্তা কৰিবলগীয়া হয় বহুত বেছি কষ্ট কৰিবলগীয়া জলকীয়া খেতিত আৰু পানী সময়ে দিব লাগিব মেডিচিন ভালকৈ ইউজ কৰি থাকিব লাগিব আৰু লগতে সাৰ জাবৰ দি থাকিব লাগিব মানে জলকীয়াটো ইমান ইজিলি নহয় মানে খুব কষ্ট বুলি ক'ব সেই বেমাৰটোৰ পৰা আগতে আমি লগাইছিলোঁ যদিও ইমান সেইবোৰ বেমাৰ গম নাপাইছিলোঁ আজিকালি এই বেমাৰটোত বেছি লাগিব ধৰিছে যোৱা বছৰটো মোক গোটেই গছবোৰে লাগিছিলে এইবছৰ ক'ৰবাত 2 এজোপা লাগিছে এতিয়া এজোপা 2 জোপা লগাৰ লগে লগে বাকী এজোপা বা এজোপা লাগিলেহি বাঢ়ি গৈ থাকিব সেইকাৰণে অকণমান চাবলগীয়া হয় আৰু যিকোনো শাকত অকণমান চোৱা চিতা কৰি নাথাকিলে প্ৰব্লেমেই হয় বুলি ক'ব লাগিব সেইখিনি এতিয়া আমি অকণমান ভেঁকুৰ দৰৱ আৰু পোকৰ দৰৱ অলপ মাৰি আৰু সেই পাত যিটো কোচ খাই যায় সেয়া দৰৱ মাৰি মেলি এতিয়া ধুনীয়াকৈ থৈ দিছোঁ সপ্তাহটোত এদিন মাৰিবলগীয়া হয় মানে
সেই জলকীয়া পুলিখিনি আপোনালোকৰ লগোৱা নেদেখালোঁ, কিন্তু এতিয়া অকণমান দেখাইছোঁ আৰু এয়া আমাৰ জলকীয়া। মানে গাইজ যেতিয়া ৰঙালাও বাৰীত আছোঁ, এইফালে ৰঙালাও অহাকালিলৈ ছিঙি কিনে নিব পৰা হ'ব নহ'ব চাইছোঁ আৰু কাইলৈ শনিবাৰ পৰহিলৈ বজাৰ আছে দেওবাৰে। এইফালে লাই লাই একজা ছিঙি ল'লোঁ ইয়াত ঘৰত খাবলৈ কাৰণে। জাতিলাওটো ওলাব, ৰঙালাও মাহ লাগিছে সৰু হৈ আছে, সেইকাৰণে ওলাব নোলাব এবাৰ চাই লৈছোঁ বাৰু ৰঙালাওখিনি। এইবোৰ দুই এটা দেখিছেনে আপোনালোকে ডাঙৰ ডাঙৰ হৈছে। ছিঙি ৰঙালাও অহাকালিলৈ বজাৰলৈ নিব কিমানখিনি ওলায়। বেছি নিনো খুব 40-50টা বা 20টা 30টা এনেকুৱা ছিঙিম প্ৰথমবাৰ। ছিঙি মেলি নিব লাগিব বজাৰলৈ। এতিয়া অকণমান চাই ল'লোঁ আগদিনাখন আহিখিনি ৰঙালাও বজাৰলৈ নিবলৈ ছিঙিবলৈ পাৰিম নে নোৱাৰিম আৰু ওলাব নোলাব চাবলৈ বুলি সোমাই আহিলোঁ। এতিয়া ৰঙালাও দেখিছেনে ছিঙিব পৰা হৈছে কি, মাজে মাজে ছিঙিব লাগিব, ডাঙৰ ডাঙৰ চাই চব ছিঙিব পৰা হোৱা নাই বাৰু। এনেকৈ চাই মেলি ছিঙিম আৰু কিমানখিনি ওলায়, 40টা 50টা বা 20টা 30টা কি ওলাই ছিঙিম। এতিয়া লাই চাই লৈ ল'লোঁ, গধূলি সাঁজটো ধুনীয়াকৈ খাবগৈ লাগিব লাই বইল কৰি মেলি। এতিয়া ঘৰলৈ যাব হৈ গ'ল আৰু টাইম, ঘৰত অলপ বেলেগ কাম এটা আছে, অকণমান কাম কৰিলোঁ আহি কিনে। আজি 3টামান বজাত আহিছিলোঁ, এতিয়া ঘৰলৈ যাব হ'ল, যিহেতুকে সন্ধিয়া হ'ব হৈছেগৈ আৰু আজি অলপ সোনকালে যাওঁ ঘৰলৈ। এয়া এইফালে এনেকৈ কৰি অহাকালিলৈ ছিঙিম আমি ৰঙালাও।